নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো মহাপ্ৰভু বিশ্বকৰ্মা দেৱৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। যেতিয়া সেইদিনা বিশ্বকৰ্মা পূজা গ'ল, আমি সকলোৱে বিশ্বকৰ্মা পূজা ধুমধামেৰে পালন কৰিলোঁ আৰু যিসকলৰ গাড়ী মটৰ আছে তেওঁলোকে বামুণ মাতি আনি তেওঁলোক বিধি ব্যৱহাৰে সেই বিশ্বকৰ্মাক ভালদৰে পূজা পাতল আদি আৰম্ভ কৰিলে। আৰু যিসকল ইণ্ডাষ্ট্ৰী ফেক্টৰী আদিৰ মালিক আছে তেওঁলোকেতো আৰু ডাঙৰ কৰি পালিছে আৰু যিসকলৰ ধন টকা পইচাৰ অকণমান অভাৱ তেওঁলোকৰ বিশ্বকৰ্মা পূজা তেওঁলোকৰ শক্তি অনুযায়ী পালন কৰিছে। হয়তো কিছুমানে ব্ৰাহ্মণ মাতি আনি পূজা কৰিব পৰা নাই, কিন্তু তেওঁৰ ঘৰতো বুট মুখ ধূপ চাকি জ্বলাই বিশ্বকৰ্মা দেৱক স্তুতি কৰি এখন ঠগী হ'লেও দিছে। আৰু এনেকৈ আমি সমগ্ৰ হিন্দু জাতিটোৱে সমগ্ৰ ভাৰতবৰ্ষই সেই দিনটোত বিশ্বকৰ্মা পূজা আমি পালন কৰিলোঁ। কিন্তু বিশ্বকৰ্মা পূজা আমি সেই দিনটোত পালনহে কৰোঁ, কিন্তু বিশ্বকৰ্মা বুলি ক'লেনো কোন, তেওঁৰ পিতৃ মাতৃ কোন, তেওঁ সৃষ্টি কৰা বস্তুসমূহনো কি, সেইবিলাক জনাটো বহুত দৰকাৰ। কাৰণ মই 3খনমান পূজাত যিহেতু আমি গৈছোঁ, মোৰ নিজৰো যিহেতু দোকান আছে, মই তাতো ঠগি ঠুগা দি গৈছোঁ, কিন্তু বহুতকে সুধিছোঁ বিশ্বকৰ্মা কোন, তেওঁৰ পিতৃ মাতৃ কোন, প্ৰায় 10জনৰ 8জনে নেজানে। সেয়ে ভাবিলোঁ আজিৰ ভিডিঅ'টোত তাৰ বিষয়ে অলপ আলোচনা কৰোঁ। কিন্তু মই কোনো জনা মানুহ নহয়, মই যিখিনি জানো তাৰ পৰা আমি ক'বলৈ ওলাইছোঁ আৰু মই সকলো চাই পেলাই কৈছোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। মই কোৱা মতে, বিষ্ণু পুৰাণ মতে ব্ৰহ্মাদেৱে যেতিয়া সৃষ্টি কৰিছিল 4 মুঠি জীৱ আৰু তাৰ পিছতে সৃষ্টি কৰিছিল 8জন বসু, আৰু এই 8 বসুৰে 7ম বসু আছিল প্ৰভাস, আৰু সেই প্ৰভাসৰ পুত্ৰ আছিল বিশ্বকৰ্মা। আৰু বিশ্বকৰ্মাৰ মাতৃৰ নাম আছিল ভুৱনা, অৰ্থাৎ দেৱগুৰু বৃহস্পতিৰ ভনীয়েক আছিল ভুৱনা। এনেদৰে আমি যদি চাওঁ তেতিয়া বিশ্বকৰ্মাৰ মোমায়েক দেৱগুৰু বৃহস্পতি। আমি দেৱগুৰু বৃহস্পতিৰ ভনীয়েক হ'ল বিশ্বকৰ্মাৰ মাতৃ আৰু প্ৰভাস হ'ল বিশ্বকৰ্মাৰ পিতৃ। আমি তেওঁৰ বংশ, তেওঁৰ পিতৃ মাতৃ জানিলোঁ, কিন্তু তেওঁ সৃষ্টি কৰা আমি বস্তুসমূহ জানিবলৈ চেষ্টা কৰোঁ। তেওঁ সৃষ্টি কৰিছিল প্ৰথমতে শুনামতে স্বৰ্গ তেওঁ প্ৰথম সৃষ্টি কৰিছিল। তাৰপিছত ৰাৱণে যেতিয়া সীতা হৰণ কৰি নিছিল, যিখন ৰথ ব্যৱহাৰ কৰিছিল সেইখন ৰথৰ নাম আছিল পুষ্পক বিমান। সেই ত্ৰেতা যুগত সেই ৰথখন সৃষ্টি কৰিছিল। তাৰপিছত ৰাৱণৰ লংকাখন সৃষ্টি কৰিছিল, আৰু তাৰপিছত দ্বাপৰ যুগত ইন্দ্ৰপ্ৰস্থ সৃষ্টি কৰিছিল। আৰু তাৰে পিছত আমাৰ জগন্নাথ মহাপ্ৰভু জগন্নাথ মন্দিৰৰ প্ৰতিমূৰ্তি কৃষ্ণ, বলৰাম আৰু সুভদ্ৰা, এই 3টা প্ৰতিমূৰ্তি বিশ্বকৰ্মা দেৱে সৃষ্টি কৰিছিল। আৰু বিশ্বকৰ্মা দেৱক আমি গোটেই বিশ্বত তেওঁক বিশ্ব খনিকৰ হিচাপে জানো, আৰু তেওঁৱেই হ'ল আমাৰ গোটেই বিশ্বৰ প্ৰথমজন খনিকাৰ, যিয়ে মহল, সেই পুৰণ দেৱগণৰ মহল, দেৱগণৰ অস্ত্ৰ শস্ত্ৰ আদি যাই সৃষ্টি কৰিছিল, তেওঁৱেই হ'ল বিশ্বকৰ্মা। আৰু বিশ্বকৰ্মা পূজাৰ দিনটো হ'ল আহিন আৰু ভাদৰ মাহৰ মাজৰ সেই দোমাহী দিনটোত সেই বিশ্বকৰ্মা পূজা আৰম্ভ কৰা হয়। আৰু সেই দিনটো আৰম্ভ এই উদ্দেশ্যে কৰা হয়, সেই দিনটোত তেখেতৰ জন্ম বুলিও মানুহৰ মুখত আমি শুনি আহিছোঁ, বা পুৰাণ আৰু শাস্ত্ৰত লিখা আছে সেই দিনটোত তেওঁৰ জন্ম হোৱা বুলি। সেয়েহে সেই দিনটোত সকলোৱে ধুমধামেৰে বিশ্বকৰ্মাৰ পূজা আৰাধনা কৰে, পূজা পালন কৰে। গোটেই দেশতে সেই বিশ্বকৰ্মাৰ দিনটোতেই বিশ্বকৰ্মা পূজা পাঠ কৰে। আৰু যিসকল ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলৰ ধৰক কাৰখানা হওক, গাড়ী মটৰৰ মালিকবোৰে ইয়াত বিশেষ ভূমিকা পালন কৰা দেখা যায়। তেওঁলোকে সেইদিনাৰ দিনটোত বহুত ডাঙৰকৈ পূজা পাতাল, ভোজ ভাত আদি, পাঠক ওজাপালি আদি বিভিন্ন ধৰণৰে যোনে যেনেকৈ পাৰে তেনেকৈ তেওঁলোকৰ নিজৰ পইচা বা নিজৰ ধন টকা পইচা অনুযায়ী যিখিনি পাৰে তেওঁলোকে সামৰ্থ্য অনুযায়ী পূজাখন ধুমধামেৰে চলাই নিয়ে। আৰু সেই দিনটোত যদি আমি পূজাখন সকলোৱে কৰোঁ বা তেওঁৰ নামত আমি ধূপ চাকি আদি জ্বলাওঁ, তেতিয়া আমাৰ গোটেই শৰীৰৰ যিখিনি আমাৰ ৰোগ থাকে সমস্ত ৰোগখিনিয়ে সেই বিশ্বকৰ্মা দেৱে ভাল কৰা বুলি বা হৰি নিয়া বুলি এটা প্ৰবাদ আছে। সেয়েহে সেই দিনটোত সকলো মানুহে সকলো
কৰ্ম যিহেতু আমি চব মানুহে আমি কাম কৰি খাব লাগিব, আমি সকলোৱে শনিকৰ সকলোৱে কৰ্মকাৰ। সেয়ে সেই দিনটোত আমি প্ৰতিজন মানুহে তেওঁৰ চৰণত এগছি বন্তি হওক, এযোৰ ধূপ হওক আমি জ্বলাব লাগে। আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিসকল স্বত্বাধিকাৰী আৰু তেওঁলোকেও এই বিশ্বকৰ্মা পূজা তেওঁলোকৰ যিখিনি পাৰে সেইখিনিৰে তেওঁলোকেও ধুমধামেৰে পালন কৰে আৰু সেইবোৰ আমি দেখি আহিছোঁ। কিন্তু তাৰ মাজত এটা দুখ লগা বিষয় আছে যে আমি বিশ্বকৰ্মা পূজা পালন কৰোঁ, বিশ্বকৰ্মা আগা দিনাৰ পৰা আমি যিটো প্ৰতিমূৰ্তি আনো, আমি প্ৰতিমূৰ্তি স্থাপন কৰোঁ আৰু যিটো পুৰণ প্ৰতিমূৰ্তি সেইটো আমি বিসৰ্জন দিব লাগে। কিন্তু আমি সেইটো বিসৰ্জন নিদি নতুনটো স্থাপন কৰাৰ দিনা আমি পুৰণটো অনাদৰ কৰোঁ, আমি পৰিত্যক্ত অৱস্থাত তাক পেলাই থৈ দিওঁ, যি জেগাত ভাল মানুহে নাযায় বা মানুহে তাত খোজ নিদিয়ে। কিন্তু সেনেকুৱা বেয়া জেগাত আমি সেই প্ৰতিমূৰ্তিটো থৈ দিওঁ। কিন্তু যিটো প্ৰতিমূৰ্তিৰ কাৰণে আমি পুৱাৰ পৰা গধূলিলৈ পূজা কৰোঁ, সেই প্ৰতিমূৰ্তিটো পূজাখিনি শেষ হৈ যোৱাৰ পিছত আমাৰ যিখিনি আমাৰ কাম থাকে, আমাৰ কামখিনি শেষ হৈ যোৱাৰ পিছত আমি তাক য'তে ত'তে পেলাই দিওঁ। কিন্তু এনেকুৱা নহয়, আমি সেই প্ৰতিমূৰ্তিটো পানীত বিসৰ্জন দিব লাগে আৰু নিদিলেও ভাল জেগাত তাক থৈ দিব লাগে, যাতে চাফ চিকুণকৈ আমি তাত মাজে মাজে ধূপ দিব পাৰোঁ। কিন্তু থৈ দিয়াতকৈ যিহেতু প্ৰতি বছৰে যিসকল মানুহে পূজা কৰে তেওঁলোকে প্ৰতিমূৰ্তি আনি থাকে, সেয়েহে প্ৰতিবাৰে পুৰণ প্ৰতিমূৰ্তিটো বিসৰ্জন দি থাকিব লাগে। বা পূজা শেষ হোৱাৰ পিছতো আমি প্ৰতিমূৰ্তি বিসৰ্জন ক'ৰবাত দিয়া আমি দেখা পাওঁ। সেয়েহে আমি যিমান পাৰোঁ প্ৰতিমূৰ্তিটো আমি বিসৰ্জন দিব লাগে বা ভাল জেগাত থ'ব লাগে, যাতে সেই জেগাত কোনো মানুহে হওক বা আন জীৱ জন্তুৱে সেই জেগাত বেয়াকৈ খচা বা খোজ পৰা জেগা আদিত থ'ব নালাগে। আৰু সেই বিশ্বকৰ্মাৰ দিনটোতেই সকলো মানুহ য'তে গাড়ীত কাম কৰা হওক বা মিস্ত্ৰী কাম কৰা হওক, সকলো মানুহে সেই দিনটোত কৰ্মৰ পৰা বিৰতি লয় আৰু সেই পূজাত ভাগ লয়। আৰু এইটো কিছুমানে নল'লে সিদিনা একো কাম নকৰে, কিন্তু কামটো কৰিব লাগিব। কিছুমানে যিহেতু নোৱাৰে তেওঁলোকে কাম কৰিবই লাগিব, তেওঁ কাম কৰিব। কিন্তু যিসকলে কাম নকৰিলেও চলে, সেই দিনটোত তেওঁলোকে কামৰ পৰা বিৰতি থাকিব লাগে আৰু পূজাত সম্পূৰ্ণভাৱে সহযোগ কৰিব লাগে। আৰু এনেকুৱা কৰিলে আমাৰ ভৱিষ্যত জীৱন ভাল হয় বা লাভান্বিত হয় বুলি আমি শুনি আহিছোঁ। সেয়ে আজি যিখিনি মই বিশ্বকৰ্মা দেৱৰ বিষয়ে জানিলোঁ আৰু সেইখিনি আপোনালোকৰ ওচৰত ক'বলৈ চেষ্টা কৰিলোঁ। ইয়াত যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ।